নমস্কাৰ মই ষ্টুডিঅ' মজিয়াত নয়নদিলি মাছু গতিকে আপোনালোকৰ লগত মোৰ প্ৰেমৰ ফ্লেশবেক অকমান মই আৰু বিচাৰিছো আসলে মোৰ জীৱনত বহুতবাৰ প্ৰেম হৈছে গতিকে মই এটা কথাই ভাবো যে মানুহৰ জীৱনত প্ৰেম বহুতবাৰ হ'ব পাৰে এবাৰে নহয় বহুতবাৰ হ'ব পাৰে কিন্তু প্ৰেম বিলাক বেলেগ বেলেগ ধৰণে আহে কোনোবা উৰি আহে কোনোবা গাড়ীত আহে কোনোবা খোজকাঢ়ি আহে ঠিক তেনেকৈ মোৰ জীৱনটো তেনেকৈ বহুতবাৰ আহিলে লাষ্টত প্ৰেম সেই চিডি দেখাৰ নিচিনাকৈ মোৰ তেনেকৈ প্ৰেম হ'ল আৰু প্ৰথমতে মই দেখা পাইছিলোঁ তাইক এখন চিডিখনৰ নাম আছিল হিয়ামন কঁকাল ভাঙি ভাঙি ছোৱালীজনী খুব নাচে নাচটো দেখি মোৰ ভাল লাগি গ'ল তাৰপিছত দেউতাৰ ওচৰত আছিলে ক'বও নোৱাৰোঁ ছোৱালীজনী ভাল লাগিছে কেনেকৈনো ক'ম তাৰ আগতে বহুত প্ৰেম কাহিনী গৈছে ঘৰত মাৰ ঝাৰ খাইছোঁ ছোৱালীজনীক চিন্তি নাপাওঁ নামটো জানো কিবা লিখা আছে চামলতিকা নে কিবা এনেকুৱা লিখা আছিলে চামলতিকা শৰ্মা নামটো অস্পষ্ট ভুল তাৰপিছত লাহে লাহে গম পালোঁ নহয় তাইৰ নাম চামলতিকা নহয় শ্যামন্তিকা 2004ত প্ৰথম তাইক লগ পাইছিলোঁ মই ঠিক তেনেতে এখন মই ছবি গৈছিলোঁ ৰংমন বুলি ৰংমন ছবিত তাই এটা সৰু চৰিত্ৰ কৰিবলৈ আহিছিলে মই যেতিয়াই গম পালোঁ তাই আছে বুলি মই মানে উশাহ খুব বেছি ঘন হ'বলৈ আৰম্ভ কৰিলোঁ কি কাৰণে যে মোৰ ঘন হ'ল মই নিজে গম নাপাওঁ তাৰপিছত যেতিয়া তাইক দেখিলোঁ তাই যেতিয়া আহিলে তাই পিন্ধি আহিছিলে এটা ৰঙা ফ্ৰক এটা পিন্ধি আহিছিলে এটা কলা ধৰণৰ টপ পিন্ধিছিলে আকৌ মূৰতো ৰঙা টুপি এটা তাৰপিছত চেণ্ডেলযোৰ পিন্ধিছিলে খুব খটক কৰা চেণ্ডেলযোৰ শব্দ চ' চেণ্ডেলযোৰ বগা ধৰণৰ আছিলে আৰু এটা তাই সৰু পাৰ্চ লৈছে ৰঙা পাৰ্চ তাই এটা ডাইলগ আছিলে মোৰ ৰংমনৰ চৰিত্ৰটোৰ নাম আছিলে ৰংমনে আছিলে মোৰ এটা ড্ৰিম চিকুৱেঞ্চ তাই মানে মোক দেখে মই গোপীসকলক মানে চৰাই থকা তাই মোক দেখে আৰু বেকগ্ৰাউণ্ড মিউজিকত মানে তাই মানে তাৰ পাৰ্চৰ পৰা চুৰিখন উলিয়াই মোক মাৰি দিয়ে তাত ছবি হুলস্থুল লাগিব ছবি মানে হাঁহিছে আৰু শ্যামন্তিকা ডাইলগৰ লগত মানে বেকগ্ৰাউণ্ড মিউজিক মানে বেলেগকৈ দিব নালাগে নিজেই দি দিছে তাই তাৰপিছত সেই কথাটো মোৰ এতিয়াও মনত থাকে কেতিয়াবা মনত পৰে হাঁহো তাইক জোকাওঁ মই কেতিয়াবা এইটো 2004ৰ কথা 2004ত প্ৰথম তাইক লগ পাইছিলোঁ মই আৰু প্ৰথম সঁচা অৰ্থত ক'বলৈ গ'লে সেই ৰংমনতেই আমাৰ প্ৰথম চিনাকি আৰু ৰংমনৰ পৰাই আমাৰ আন্তৰিকতাবিলাক ইজনৰ সিজনৰ বাঢ়ি গৈছিলে আৰু তাই কিন্তু মোক পাত্তা দিয়া নাছিলে মই খুব চেষ্টা কৰিছিলোঁ তাৰ পাত্তা ল'বলৈ আৰু তাইৰ লগত মানে ছোৱালীজনী ৰিজাৰ্ভ ধৰণৰ ছোৱালী চ' তাইৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰোঁ তাই মানে কিবা গুৰুত্ব নিদিয়ে আৰু এনেকুৱা টাইপ আৰু এনেকুৱা টাইপ আৰু কোন মকেল এনেকুৱা টাইপ কাৰোবাৰবিলাক তাৰপিছত গ'ল কথা গুচি গ'ল আমাৰ মাজত প্ৰেমৰ এই মধুৰ সম্পৰ্ক আগবঢ়াত এজন আমাৰ অসমৰ বিখ্যাত কোৰিঅ'গ্ৰাফাৰ উদয় শংকৰ দত্ত আছিলে সি বহুত সহায় কৰিছিলে আমাক তাইক যা কথা হ'লে কথা পাতকে ৰংমনত সি কোৰিঅ'গ্ৰাফ কৰিছিলে গান জেকটো মাৰে তাই হ'লেও গুৰুত্ব নিদিয়ে তাই ল'ৰা ছোৱালীৰ লগত ইমান সেইবিলাক মানে খুব নিজৰ মাজত থাকি ভাল পায় আৰু খুব ভাবুক মানে ছোৱালীজনী বোলো বা আইনষ্টাইনৰ জেকে হ'ব এনেকুৱা লাগে তাৰপিছত এনে ভাবিয়ে থাকে কিনো ভাবে তাইহে জানে মই যেনে এই কিবা আছে কবিতাই লিখি দিব মানে সাধাৰণতে কাব্যিক মানুহবিলাক খুব ভাবুকতো তাৰপিছত ভয়ো লাগে মাতিবলৈ গৈ কথা গুচি গ'ল তাৰপিছত চিনেমা যিদিনা ৰিলিজ হৈছে তাই প্ৰিমিয়াৰ শ্ব'ত আহিছে আৰু প্ৰিমিয়াৰ শ্ব'ত মই তাৰপিছত তাইক চাই আছোঁ মোৰ ধান্দা চিনেমা কি হয় কি নহয় মোৰ মতলব নাই মই ছোৱালীজনী তাই আহিব নাই চাবলৈ চিনেমা চাবলৈ গৈছিলোঁ মোৰ এখন ফেঞ্চি বজাৰ এটা হ'ল তেতিয়া চিনেমা হলবিলাক প্ৰায় বন্ধ হৈছিলে ফেঞ্চি বজাৰ এটা হল আছিলে প্ৰিমিয়াৰ শ্ব' তাত হৈছে তাৰপিছত তাই আহিছে তাই আহোঁতেহে মই সোমাইছোঁ মানে হলৰ ভিতৰত ভাল লাগিছে আৰু মানে কি ভাল লাগে নাজানো আৰু ভাল লাগিছে তাৰপিছত আগতেও ভাল লাগে আগতে যিবিলাক আগৰ লাভ ষ্টৰিবিলাক আছিলে সেইবিলাকতো ভাল লাগে বাৰু তো মানে সেই যেন আগৰ ষ্টাইলবিলাক আকৌ যে ঘূৰি আহিছে সেইটো বেছি ভাল লাগে তাই মোবাইল নাই তেতিয়া মই নতুন মোবাইল লৈছোঁ সেই তাই মানে মোবাইলটো মানে সিহঁতৰ ঘৰৰ চবেই ব্যৱহাৰ কৰে আৰু তাৰপিছত মই আগতে মানে মিছ কল দিওঁ আৰু মিছ কল দিয়াৰ লগে লগে মানে হেৰি মাতটোতো উমানটো পাওঁ আৰু যে হেল্ল' আৰু তাই মানে প্ৰায় নধৰে প্ৰায় ককাকে ধৰে বা কোনো মাকে ধৰে মাথাটো বেয়া হৈ যায় তো হেল্ল' বুলি কোৱাৰ লগে লগে ফোনটো কাটি দিওঁ আৰু তাইক ঘৰৰ মানে মাকলে ককাইহঁতলে খুব বেছি ভয় কৰে মানে আৰু খুব বাধ্য ছোৱালীজনী তাৰপিছত এবাৰ তাইক পাই গ'লোঁ ফোনত তাৰপিছত তাই মানে এতিয়া মই কথা পাতিছোঁ তাই মানে এনেকুৱা কৰিছে যেন তাই মানে যে মৰি থাকিব এনেকুৱা তাই কাৰোবাক কোনোবা লগৰ ছোৱালীৰ নাম কৈছে জলিবা কোৱা তন্বী ক কিবা কিবি মানে মই কৈছোঁ মোৰ নামটো জলি নহয় তন্বী নহয় তাই কেলে তেনে কৈছে তাৰপিছত গ'ল কথা গুচি গ'ল মই ইমান খং উঠিছে মই ছোৱালীজনীক কথা পাতিব বিচাৰিছোঁ মই কিয় বিখ্যাত কথাটো আৰম্ভ কৰিবলৈ দিছোঁ চান্সেই নিদিয়ে মানে কিবা কিবি কৈ দিয়ে গ'ল কথা গুচি গ'ল আকৌ তাৰপিছত উদয়ক মানে কওঁ উদয় এনেকুৱা ধৰণৰ কথা আমুক তামুক ফোন কৰিছিলোঁ কিবা জলি কথা কৈছে কিবা তন্বীৰ কথা কৈছে তাৰপিছত
গ'ল আৰু উদয়ে লাহেকে তাইক পাত পঢ়ায় এবাৰ কি হ'ল তেতিয়া জানমণিৰ আগত শ্বিলঙলৈ শ্বুটিঙত যাব যায় তাৰপিছত তেতিয়া উদয় মানে ক'লে আৰু যে যাওঁতে এবাৰ এনেই তাক মাত একেলগতে কাম কৰিছিলি একেলগে চিনেমা কৰিছিলি এবাৰ এনেই মাত্ৰা দে আৰু কিবা এনেই মাত্ৰা দে তাই ফোন কৰিলে আৰু মোক নাম্বাৰ দেখি আচৰিত খাই গৈছে মোৰতো কোন ভবা চিন্তা এটা বস্তু মোৰ মোবাইলত তাইৰ নাম্বাৰটো তাৰপিছত তাইক আকৌ মিছ কল তাৰপিছত মই এটা লগে লগে কল বেক কৰিছোঁ ৰিচিভ নকৰে ফোন তাৰপিছত গুচি গ'ল আৰু মোক খং উঠিলে খং উঠি মই গুচি গ'লো ইয়াত PND নামৰ মোলৈ ফোন কৰিছে তাই মোক কথা নাই বতৰা কৈছে মই ওলালোঁ ক'লে ওলালে কি কথা মই কোনে জানো ওলালে ক'লে ওলাই গুচি গ'ল আৰু তাক গুচি গ'ল আকৌ পিছত উদয়ে মোক ফোন কৰিছে যে এনেকুৱা কথা তাই বোলে শ্বিলঙলৈ শ্বুটিং কৰিবলৈ গৈছে সেইকাৰণে ওলালোঁ বুলি তোক কৈছে মই তেতিয়া ভাবিলোঁ মোৰতো লাইনত আহিছে নেকি তাৰপিছত নাই তাৰপিছত তাৰ নেক্সট ডে মোৰ শ্বুটিং আছিলে কিন্তু মই ভবা নাছিলোঁ মোৰ শ্বিলঙতে শ্বুটিং হ'ব কিবা প্ৰডিউচাৰে কিবা কাৰণে শ্বিলঙত শ্বুটিং কৰিম বুলি ক'লে তো আমি শ্বিলং গুচি গ'লোঁ শ্বিলঙত আমাৰ লগৰকেইটাই মানে হেৰি কৰিছে এই হেড তেল কৰিছে মানে যদি হেড হয় তই তাই লগ পাবি শ্বিলঙত যে তেলৰ লগ নাপাওঁ তাক গ'লোঁ শ্বিলং গ'লোঁ সিহঁতে কৈছে চেৰাপুঞ্জী আমি কৈছোঁ বৰাপানী চেৰাপুঞ্জী ক'ত বৰাপানী ক'ত তাৰপিছত আমাৰ ওচৰতে মানে এটা শ্বুটিং পাৰ্টিতে মানে শ্বুটিং কৰি আছে তাৰপিছত মোৰ লগত এতিয়া কো আৰ্টিষ্ট আছিলে হেৰি তনভি আছিলে তাইৰ লগৰে হয় তনভিয়ে মানে মোক কৈছে এইজনী চামন নেকি তাৰপিছত নহয় তাই গুচি গ'ল আমাৰ যিজন কোৰিঅ'গ্ৰাফাৰ আছিলে সেই কোৰিঅ'গ্ৰাফাৰজনক তাৰ সেই ইউনিটটো থ'ব যাব লাগে এতিয়া তাইৰ গাড়ী নাই এতিয়া আমি ভবাও নাই তাক যে আমি থ'ব যাব লাগিব বুলি তাৰপিছত আমাৰ গাড়ীখন লৈ গুচি গ'লো হেৰিৰে শ্বিলং গুচি গ'লো শ্বিলং গৈ তাকতো দেখি মই নাৰ্ভাছ কৰিছোঁ এতিয়া মই মানে ক'ৰবাত গ'লে মানে সাধাৰণতে কিবা ফল মূল লৈ যাওঁ আপেল হওক বা কল চল কিবা লৈ যাওঁ মোৰ একো নাই একদম বেগত মই দুটা কল আছিলে মই কি দিলোঁ দুটা কলকে দি থৈ লাগে কল খাই মোলৈ ফোন কৰিছে মই আহি পালোঁ মই তেতিয়া ভাবিলোঁ যে যাওঁতেও যাওঁ বুলি কৈছে আহোঁতেও আহি পালোঁ কথাটো কি তাৰপিছত এদিন মানে ডেটিং ফিক্স কৰি দিলে উদয় তেতিয়া আছিল হেং আউট আমাৰ মানে কি 15 দিনৰ মূৰতে মানে কিবা এটা আকৌ হয় আৰু এনেকৈ আহে হেং আউটত উদয় মানে কি ক'লে নাই হেৰি আমি একেলগে যোৱা কথা আছিলে তাৰপিছত সি ক'লে যে এনেকুৱা কথা যে মোৰ কিবা এটা পটককৈ হেৰি মিটিংখন আছে তাৰপিছত এতিয়া তাইক এতিয়া মই লৈ গ'লোঁ চকুলৈকে চুলি সোমাইছে এনেকুৱা এটা তাই মানে কিবা দিছোঁ তাই মানে চকু চাইছে আৰু মোৰ তেতিয়া মানে ভাল লাগিছে আৰু সদায় যে চাই থাকিলে হ'লে তাই মানে আচলতে একো নাজানে ভাল পোৱাটো কি কিয় বিখ্যাত একো নাজানে মইতো পকি আছিলোঁ তাই একো পকাই নাছিলে গতিকে তাইক মই শিকাইছোঁ যে প্ৰেম কেনেকৈ কৰিব লাগে শিক নেক্সট মানে আমাৰ বিশ্বকৰ্মা পূজাত তাইৰ ভনীয়েকৰ বাৰ্থডে তাই এতিয়া ওলাই আহিব লাগে তাই বিহু শ্ব' আছে ৰঞ্জিত দাৰ গ্ৰুপৰ ক'ৰবাত শ্ব' আছে তাৰপিছত তাই আহিলে চেচ মোৰ কাৰণেতো কুঁহিয়াৰ মাৰ খাব নালাগে ডাঙৰ কথা হ'ব এতিয়া মোৰ কাৰণে কুঁহিয়াৰ মাৰ খালে মানে আকৌ পিছত আকৌ মোৰ কাৰণেতো ধৰি লওক কিবা এনেকুৱা দা কোঠাৰ ওলাই চেচেই মোৰ কি হ'ব এতিয়া তাৰপিছত লাহে লাহে আমাৰ মাজত এটা বুজা পৰাটা হ'ল আমাৰ মাজত বুজা পৰাৰ পিছত কি হ'ল এটা নেক্সট আহিলে আমাৰ ঘৰখন সিহঁতৰ ঘৰখনো মই টেকেল কৰি দিলোঁ আমাৰ ঘৰত নেমানে এতিয়া আমাৰ ঘৰত নেমানে মায়ে নেমানে দেউতাই নেমানে ঘৰলৈ যাওঁ এনেকুৱা কিছুমান চিটুৱেশ্যন আহি যায় যে ইফালে মা কান্দোন ইফালে দেউতাই মানে আৰু দেউতাই নমতাকৈ থাকে মোৰ ল'ৰাটো বেয়া হ'ল গুৱাহাটীলৈকে প্ৰেম কৰিছে মানে মই যদি ঘৰলৈ যাওঁ দিশনো এৰিব নোৱাৰোঁ জাজিনো এৰিব নোৱাৰোঁ এতিয়া তাইক মানে লগ পোৱা নাই আৰু তাৰপিছত এইফালে তাই এতিয়া তাক মই ফোন কৰিব নোৱাৰোঁ তাইক ফোন কৰিব নোৱাৰিলে মানে কি মোক এতিয়া পাহৰিছে নেকি এনেকুৱা আৰু তাই আগতে মোৰ মানে পুৰণা প্ৰেম কাহিনী জানে আকৌ XYZ পুৰণাবিলাক পালেই নেকি গৈ ফাইনেলি যেতিয়া তাইক আকৌ লগ পালে আমাৰ ঘৰত তাই লগ পোৱাৰ পিছত মাহঁতে তাইক বুজিব পাৰি এতিয়া মাহঁতৰ কোনো ধৰণৰ প্ৰব্লেম নাই মাহঁতে তাইক খুব মৰম কৰে আৰু বাকী আৰু ৰাইজৰ আশীৰ্বাদৰ আমাৰ প্ৰেম কাহিনী চলি আছে কেতিয়া প্ৰেমৰ কাহিনীৰ নাম দিব পাৰোঁ সেইটো সময়েহে ক'ব